গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। এতিয়া 6টা বাজিছে। আজি অকণমান ঠাণ্ডাটো কম। আজি আচলতে আমি এঠাইত যাবলৈ ওলাইছোঁ। ক'ত যাওঁ কি কৰোঁ চাই থাকিব। এতিয়া জল্দি ওলাই লওঁ, কাম আছে, কামখিনি কৰি লওঁ, জল্দি ওলাই লওঁ। তাৰপিছত বাৰু আপোনালোকক জনাই আছোঁ ক'ত যাওঁ, কাৰ লগত যাওঁ। ঠিক আছে। এয়া ছোৱালী উঠিলে। হাই দিয়া। আমি ৰেডি হৈ গ'লোঁ। আমি আজি যাবলৈ ওলাইছোঁ এওঁৰ স্কুলৰ চেণ্টাৰৰ টিচাৰ আৰু টিচাৰৰ পৰিয়ালৰ লগত ভৈৰৱকুণ্ড পিকনিক। আৰু এওঁ অকণমান সময় আছে ৰেডি হ'বলৈ। এয়া জোতাযোৰ পিন্ধিব বাকী আছে আৰু আমি পূৰা ওলাই মেলি ৰেডি হ'লোঁ আৰু এইফালে গৈ আছোঁ। গোটেইখিনি ভিডিঅ' কৰা নহ'ল সম্পূৰ্ণকৈ, আৰু এয়া আহি পালোঁ পূৰা 4 ঘণ্টাৰ মূৰত। গোটেই ভিডিঅ' নকৰিলোঁ। আমি আহি পালোঁ 1:30 বজাত। পৰিৱেশটো চাওকচোন। নামিয়ে বহুত ঠাণ্ডা দিছে, ইমান ঠাণ্ডা বুলি ভবাই নাছিল। এয়া যে শব্দবোৰ যেন ধুমুহাই আহিছে, এনেকুৱা শব্দ হৈছে। আৰু এইফালে আমি ঝুলনা দেখিলোঁ, আকৌ উঠি গ'লোঁ। এনেকুৱা পৰিৱেশ পালে আৰু কোনে পায়। আকৌ কোনোবাই সুধি আছে হ'লনে। ইয়াৰে এলেকাটো খুব ডাঙৰ হয়, এবাৰ দেখিছে আপোনালোকে। এনে চালো ঐ মানুহ থাকে বোধহয়। ই গ্লাছো লগাইছে। সেই চোৱা কি বঢ়িয়া। এইফালে ডাঙৰকৈ ধুনীয়াকৈ এখন পাৰ্ক ৰাখিছে। ধুনীয়া লাগিছে পৰিৱেশটো। ফটো উঠিবৰ কাৰণেও ঠাই ৰাখিছে। ধুনীয়া লাগিছে পৰিৱেশটো। এইফালে চুইমিং পুল ৰাখিছে। ফুলবোৰ যে ইমান মৰম লগা, নতুনকৈ ফুটিছে যেন লাগিছে, যিহেতু পিকনিকৰ বতৰ। আৰু এইফালে যে বহা ঠাইখন দেখিছেনে আপোনালোকে? হয়তো দূৰৰ পৰা ময়ে ভাবিছিলোঁ যে এইখন কাঠৰ, কিন্তু এইখন চিমেণ্টৰ হয়। ধৰিব নোৱাৰি দূৰৰ পৰা। আৰু এইবিলাক যে জন্তুবিলাক বনাই থৈ দিছে, এইবিলাকো চিমেণ্টৰে হয়। পৰিৱেশটো খুব ভাল লাগিছে। আৰু এইফালে কমলা কিনি মেলি ভূটানৰ বুলি কৈছে, নাজানো। আৰু এয়া যে দেখিছে, এয়া হৈছে আমাৰ এওঁৰ হেড ছাৰৰ পৰিয়াল, ছোৱালী আৰু ৱাইফ। আৰু এইফালে এইটো দেখিছেনে, ডাইনছৰ ডাঙৰকৈ ৰাখিছে। আৰু এখেত হৈছে স্কুলৰ হেড ছাৰ। আৰু এইফালে খানা হোৱা বুলি ফোন কৰিলে আৰু দৌৰা-দৌৰিকৈ আহি পেলাই বহিছোঁ। আৰু ভাতৰ পাতে বহুত ভোক লাগি আছিলতো, সেইটোৰ কাৰণে। আৰু ভাত পানী খাই এতিয়া যাব হৈছে। দেখিছেনে গধূলিৰ পৰিৱেশটো ইমান ঠাণ্ডা কুঁৱলী দিছে। মই পূৰা ৰেডি হৈ গ'লোঁ, পেকিং হৈ গ'লোঁ। আৰু ভাত পানী খাই পিনে ঠাণ্ডাটো বেছি লাগিছে। আৰু এইফালে বাছত উঠিলোঁ। আৰু ভিডিঅ'টি বাৰু ইয়াতেই সমাপ্ত কৰিছোঁ আজিলৈ। বাই বাই।